শ্ৰদ্ধাৰ আজিৰ অনুষ্ঠানৰ সঞ্চালক ডাঙৰীয়া দাস ছাৰ, প্ৰমুখ্যে অন্যান্য আলোচকসকল, আকুল প্ৰজ্ঞা আৰু চেতনাৰে ভাৰতৰ অমৃতকালৰ সেউজীয়া শব্দ শ্ৰৱণ কৰিবলৈ ৰৈ থকা মোৰ বুকুৰ আপোন মানুহ আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা, নাভিকমল প্ৰসাৰিত অমৃত বিভূতি বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে ভাৰতবৰ্ষৰ বিশাল স্বাধীনতাৰ আকাশত উৰি থকা তিৰংগাৰ ৰঙেৰে সৈতে আৰু সেই তিৰংগা ৰঙেৰে সৈতে আমাৰ যাত্ৰা পৃথিৱীৰ জনসমুদ্ৰলৈ লৈ যোৱাৰ যিটো স্পিড আকাংক্ষা, সেই আকাংক্ষাৰ সৈতে মই তোমালোকক সকলোকে অভিনন্দন জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আমি ভুল কৰোঁ, এইটো হৈছে প্ৰকৃতি। আমি ভুল শুধৰাই লওঁ, ইয়াক কয় সংস্কৃতি। আমি ভুল মানি লওঁ, ইয়াক কোৱা হয় প্ৰগতি। প্ৰগতি অবিহনে আমি কোনেও কলৈকো যাব নোৱাৰোঁ। সেইকাৰণে আমাৰ যিখন ভাৰতবৰ্ষ, এই ভাৰতবৰ্ষখনক পৃথিৱীৰ সম্ভ্ৰান্ত ঐশ্বৰ্যশালী দৃষ্টিনন্দন নান্দনিক আৰু হৃদয়োদ্দলক ভূমি আমি কেনেকৈ কৰিব পাৰোঁ আৰু কিয় কৰিব লাগে, এই কথাটো নতুন প্ৰজন্মই ভবা উচিত, জনা উচিত। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন নদী, সাগৰৰ পাৰ, পৰ্বত পাহাৰ, এইবিলাকত অসংখ্য বুৰঞ্জী আছে, অসংখ্য ইতিহাস আছে, কিন্তু আমাৰ নাই কি? ঐতিহাসিক নাই। ঐতিহাসিকৰ জীৱন চেতনাই সেই বুৰঞ্জীবিলাক তুলি আনি আমাৰ নতুনৰ চকুত তুলিব নোৱাৰাৰ কাৰণেই আমি আজিৰ তাৰিখতো বহুত অৱহেলিত হৈ আছোঁ। মই এটা কথা বিশ্বাস কৰোঁ যে ভূগোলে কেতিয়াও অকলে এটা জাতি নিৰ্মাণ কৰিব নোৱাৰে। বুৰঞ্জী আকৌ কেতিয়াও জীয়া জাতিৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক নহয়। সংস্কৃত, সাহিত্য, ছবি, চিত্ৰকল্প, পৰিৱেশ কলা আৰু যত মানে মানৱীয় প্ৰমূল্যৰ মাতৃত্বপ্ত হৈ থকা সংস্কৃত সভ্যতাৰ বিজ্ঞানৰ মাত কথাবোৰ ভূগোল আৰু বুৰঞ্জীৰ মাজত একেলগে সুমুৱাই যি ধাবিত হ'ব পাৰে, সেয়া জীৱনৰ প্ৰকৃত সংস্কৃতি। আৰু সেই সংস্কৃতিক মই কওঁ ভূগোল আৰু বুৰঞ্জী দুয়োটাই তাঁতৰ শালৰ এক উভালি। তাঁতৰ শালৰ দিশ আৰু বাণী ইটো সিটোৰ সমানুপাতিক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ পৰিপূৰক। সংস্কৃতি শব্দটো মই তোমালোকক কৈছোঁ যে সংস্কৃতি শব্দ, সংস্কৃতি মানে কি? সংস্কৃতিয়ে সেইখন বিকশিত ভূখণ্ডক নিৰ্ণয় কৰে, সেইখন দেশ নিৰ্ণয় কৰে, স্বাভিমানী দেশ নিৰ্ণয় কৰে। বিকশিত সেই ভূখণ্ডক স্বাভিমানীৰূপে চাবলৈ সংস্কৃতিয়ে সকলোবোৰ উপকৰণ বুকুত সাবটি লৈ যায়। আৰু লৈ যাওঁতে সংস্কৃতিয়ে চাব লাগিব যে বিভাজনবাদী আৰু বিচ্ছিন্নতা শক্তিটোৱে ক'ৰবাত দেশৰ মেৰুদণ্ডত, দেশৰ পৃষ্ঠভূমিৰ ভেটিত আঘাত কৰিছে নেকি? যিটো আঘাত আমি বাংলাদেশত দেখি আছোঁ এতিয়া। গতিকে সংস্কৃতিয়ে তেওঁলোকৰ নিজস্ব জীৱনৰ বিভিন্ন ইতিহাস, ঐতিহ্য চেতনা, নিকৃষ্টীয় মানুহৰ জীৱনবোধ, আমাৰ সভ্যতা সনাতন প্ৰমূল্যত থকা যিটো আকাশৰ বিশালতাই, সকলোখিনি সংস্কৃতিয়ে সাৱটি যদি দেশখনৰ বুকুত স্থাপিত কৰিব পাৰে, মই ক'ম যে সেইখন দেশেই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দেশ। আৰু সেই দেশখনৰ কাৰণেই মই তোমালোকৰ মাজলৈ আহিছোঁ। ইয়াত আমাৰ দায়িত্ব অসীম আছে, আমাৰ কৰ্তব্য অসীম আছে। আমি কোন দেশৰ নাগৰিক? সেই দেশৰ নাগৰিক যি দেশৰ ভূমিৰ যিটো ৰসৰ ৰঞ্জিত চেতনা, তাত যিটো ৰূপান্তৰৰ বাট আছে, পৰিৱৰ্তনৰ বাট আছে, সেইটো পৃথিৱীৰ কোনো দেশত নাই। পৃথিৱীৰ কোনো দেশে নিজৰ দেশখনক মাতৃভূমি বুলি নকয়। কেৱল আমি ভাৰতবৰ্ষৰ মানুহে মাতৃভূমি বুলি কওঁ। মাতৃকোণ, যাৰ অমৃত দুগ্ধ খাই আমি ডাঙৰ হৈছোঁ, আমি স্বাৱলম্বী হৈছোঁ, আমি কীৰ্তিমান হৈছোঁ। আমাৰ মূৰৰ ওপৰত গৰিমা আৰু প্ৰতিমাৰ স্বাধীনতাৰ বিশাল শিৰোনামা এটাই নিতৌ আমাক খেদি ফুৰিছে। গতিকে মই ভাবোঁ 700 শ্লোকেৰে সৈতে 45 মিনিট সময় কুৰুক্ষেত্ৰ যুদ্ধৰ আগত মহাভাৰতত অৰ্জুন আৰু কৃষ্ণৰ কথোপকথন, আৰু সেই কথোপকথন শুনি থকা
ধৃতৰাষ্ট্ৰ আৰু সঞ্জয়, এই চাৰিজন মানুহৰ সেই যে আলাপৰ কথাখিনি এখন গীতাৰ গ্ৰন্থ ৰচিত হৈ গ'ল। মই তোমালোকক এটা কথা ক'ব পাৰোঁ, পৃথিৱীত নোবেল পুৰস্কাৰ বহুত দিছে, কিন্তু গীতা এনেকুৱা এখন গ্ৰন্থ সি হাজাৰটা নোবেল পুৰস্কাৰৰ গীতাক চেৰ পেলাব নোৱাৰে। মানস সৰোবৰত দুবিধ চৰাই দেখা যায়, এবিধ বগলী আৰু আনবিধ ৰাজহংস। দুইবিধ চৰাই চৰিত্ৰ সুকীয়া, যিবোৰ মোৰ উপৰোক্ত আলোচকসকলে তেওঁলোকৰ কথাৰ মাজেৰে কৈ গৈছে। বগলীয়ে মাছ খায় আৰু ৰাজহংসই পানীৰ তললৈ গৈ মণি মুকুতা বুটলি আনে। আমাৰ প্ৰতিটো নৱপ্ৰজন্মৰ ভাবিকালৰ সুন্দৰ পৃথিৱীৰ বিশ্বকৰ্মা, তোমালোকে সেই ৰাজহংসৰ সাগৰ তলিলৈ যোৱাৰ যিটো কচৰত, যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি মণিমুকুতা আনি তোমালোক আহ্বানলৈ ৰূপান্তৰ হোৱা। আৰু তোমালোক আহ্বানলৈ ৰূপান্তৰ হ'লেই 1976 চনত ৰাজস্থানৰ পোখৰণত আমি যি আণৱিক বোমা ফুটাইছিলোঁ, আৰু সেই আণৱিক বোমা ফুটোৱাৰ যিটো গাঁত আছিল, সেই গাঁতৰ তলত 250 ট্ৰাক পিঁয়াজ দিয়া হৈছিল, তাৰপিছত বোমাটো দিয়া হৈছিল, তাৰ ওপৰত আৰু 250 ট্ৰাক পিঁয়াজ দিয়া হৈছিল। এই কাৰণেই যে বোমা বিস্ফোৰণৰ পিছত হ'ব লগা তেজস্ক্ৰিয় নিষ্ক্ৰিয়তা, মানৱ শৰীৰলৈ আহিব পৰা, পৃথিৱীলৈ আহিব পৰা ভয়ানক যিটো বেমাৰ, সেই বেমাৰটো পিঁয়াজৰ শক্তিটোৱে ৰোধ কৰে। আৰু আজিকালি পিঁয়াজ নিদিয়ে, আজিকালি কি দিয়ে? বিজ্ঞানৰ চৰম সীমা। বিজ্ঞানে ইমান সফলতা লাভ কৰিছে যে সাংঘাতিক ধৰণৰ কথা বতৰাবিলাকে আণৱিক বোমা এটা প্ৰস্তুত কৰোঁতে সেই শ ট্ৰাক পিঁয়াজৰ প্ৰয়োজন নোহোৱা হৈ গৈছে। গতিকে মই ভাবোঁ যে ডেকা শক্তিটো, আমাৰ কৈ গৈছে গোস্বামীদেৱে যে ডেকা শক্তিটো আটাইতকৈ দুৰন্ত শক্তি। শ্ৰীকৃষ্ণই অৰ্জুনক বাছি লৈছিল, কাকো বাছি লোৱা নাছিল, কাৰণ শ্ৰীকৃষ্ণই অৰ্জুনৰ বুকুত দেখিছিল সেই শক্তি, যি শক্তি জ্বালামুখী ৰঙে কৃষ্ণৰ বুকুক পোহৰাই তুলিছিল। আৰু ডেকা শক্তিটোৱে পৃথিৱীক পৰিৱৰ্তন কৰিব পাৰে। আৰু এটা কথা মই কৈ দিওঁ, মোৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল, জ্যোতি ককাইদেৱে কৈছিল, শিল্পী মই তিনিও কালৰ, শিল্পী মই অতীতৰ, শিল্পী মই বৰ্তমানৰ, শিল্পী মই ভৱিষ্যতৰ। অতীতক বাদ দি কোনেও বৰ্তমান নিৰ্মাণ কৰিব নোৱাৰে, আৰু বৰ্তমানৰ নিৰ্মাণে যদি কেংগেৰুৰ আগঠেং দুখনৰ দৰে হয়, তেন্তে ভৱিষ্যত চিৰ উজ্জ্বল কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এই তিনিও কালৰ প্ৰতিটো ধাপ নতুন প্ৰজন্মই শিকিব লাগিব, জানিব লাগিব, তাৰ ভিতৰত থকা মৰ্মচেতনাৰ মৰ্মৰণিটো উপলব্ধি কৰিব পাৰিব লাগিব। এই ভূমিত এটা ভাষাৰ কথা কৈ গৈছে, ইয়াত চাৰিও ভাষাৰ কথা কৈ গৈছে। মই তোমালোকক এটা কথা ক'ম যে তোমালোকে কি ভাষাৰে শিক্ষা গ্ৰহণ কৰিছা, কি ভাষাৰে তোমালোকে নিজক উজ্জ্বল কৰিবলৈ যত্ন কৰিছা, সেইটো তোমালোকৰ নিজৰ কথা। কিন্তু মোৰ একান্ত অনুৰোধ আৰু আহ্বান যে মাতৃভাষাক বাদ দি তোমালোকে পৃথিৱীৰ কোনো ভাষাতেই চহকী হ'ব নোৱাৰা। মাতৃভাষাক বাদ দিলে তোমালোকে পৃথিৱীৰ কোনো ভাষাই শিকিব নোৱাৰিব। মাতৃভাষাত এজন মানুহৰ মৌলিক চিন্তাটোৰ যিদৰে উদ্ভাৱন হয়, উদ্গীৰণ হয়, পৃথিৱীৰ কোনো ভাষাই সেই স্থান দখল কৰিব নোৱাৰে। সেইকাৰণে মাতৃভাষাত যদি তোমালোকে চহকী হোৱা, চাইনিজ ভাষা তোমালোকে শিকিব পাৰিবা, হিব্ৰু ভাষা শিকিব পাৰিবা, ইংৰাজী ভাষা শিকিব পাৰিবা, আৰু অন্যান্য ভাষাবোৰৰ প্ৰতি তোমালোকৰ ধাউতি বাঢ়িব, আগ্ৰহ বাঢ়িব। ভাষা যিমান শিকিবা সিমানে গণসংযোগ বাঢ়িব। ভাষা যিমান শিকিবা, পৃথিৱীৰ আদ্যৱন্ত দেশবোৰৰ জীৱনকালত ব্যাপ্ত হোৱা সাংস্কৃতিক বিপ্লৱৰ, সভ্যতাৰ বিপ্লৱৰ, আধুনিক চিন্তাৰ বিপ্লৱৰ, সামাজিক চিন্তাৰ বিপ্লৱৰ সমষ্টিগত যিটো চৰিত্ৰ, সেই সমষ্টিগত চৰিত্ৰটো তোমালোকে বুকুত ৰোপণ কৰিব পাৰিবা। আৰু সেইকাৰণে মই ভাবোঁ যে ইয়াতে কাৰিকৰী বিদ্যাৰ কথা কোৱা হৈছে, শিক্ষাৰ কথা কোৱা হৈছে। আমাৰ ৰবেন দাস ছাৰে এই ৰঙিয়াৰে এগৰাকী জীয়াৰীৰ সংস্কৃত কথাটো কৈ গৈছে। নাছাই যেতিয়া টকিং কম্পিউটাৰ নিৰ্মাণ কৰিবৰ কাৰণে ভাষা নিৰ্বাচন কৰিছিল, তেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইংৰাজী ভাষাৰ সংখ্যা আটাইতকৈ বেছিকৈ আহিছিল। কিন্তু ইংৰাজীত আই ন' হিম, টকিং কম্পিউটাৰ বিবেক নাই, টকিং কম্পিউটাৰ মগজু নাই,
গতিকে নৌ বুলি কৈ দিয়াৰ লগে লগে NO নৌ কেটো নাইকিয়া হ'ল, W নাইকিয়া হৈ গ'ল, অৰ্থাৎ গোটেই বাক্যটোৱে বিকলাংগ হৈ গ'ল। সংস্কৃত ভাৰতৰ পুৰণি ভাষা। 1822 চনত জন মাকেল নামৰ ইংৰাজ বিষয়া এজনে ভাৰতবৰ্ষত বিদ্যা শব্দটো দলিয়াই দি শিক্ষা শব্দটো প্ৰয়োগ কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত বেপাৰ কৰিবলৈ সুযোগ আনি দিলে, আৰু এটা বেপাৰ কৰাৰ বিদ্যা শিক্ষা আৰম্ভ হৈ গ'ল। এই যে সংস্কৃতৰ কথাটো মই ক'লোঁ, সংস্কৃত ভাৰতবৰ্ষৰ মাটিৰ মূল্যমানক আকাশলৈ তুলি ধোৱা এটা ভাষা, যি ভাষা ধ্বনিগতভাৱেও বৈজ্ঞানিক, যি ভাষা ব্যাকৰণিকভাৱেও বৈজ্ঞানিক। আৰু মোৰ ঘৰত মোৰ দেউতা ঢুকাইছে, মই এজন পূজাৰী লৈ আহিছোঁ, পূজাৰীয়ে হোম পুৰিছে, পূজাৰীয়ে মন্ত্ৰ মাতিছে সংস্কৃতত, কি মাতিছে মই নেজানো, পূজাৰী কেইটামান টকা দিছোঁ, পূজাৰী গুচি গৈছে, পূজাৰীও খোজ ময়ো খোজ। এই যে পূজাৰীক খোজ কৰিবলৈ যাওঁতে মই কেইটামান পইচা দিয়াৰ যিটো মোৰ চৰিত্ৰ, বিকশিত ভাৰতবৰ্ষখনক সেই স্থানত উপনীত কৰিব নোৱাৰিলে। পূজাৰী আৰু মোৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৱে সদায় আমাক উপলুঙা কৰিব, আমি তললৈ গৈ থাকিম। মই ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে মহাভাৰত, গীতা, ৰামায়ণে দি যোৱা এই ভূমিৰ সনাতন জীৱনবোধ, চৰিত্ৰ, দৰ্শন, সাংস্কৃতিক দৰ্শন আৰু মানৱীয় প্ৰমূল্য, অন্যায়ৰ বিৰুদ্ধে ন্যায় আৰু এন্ধাৰৰ বিৰুদ্ধে পোহৰ, অসত্যৰ বিৰুদ্ধে সত্য, এই বাটটোক প্ৰস্তুত কৰিবৰ কাৰণে কেনেকৈ এই মহাগ্ৰন্থকেইখনে যুগে যুগে আমাক ধাবিত কৰি আছে, আধ্যপন্ত কৰি আছে, ত্বৰান্বিত কৰি আছে, এই কথাখিনি আমি শিকিব পাৰিব লাগিব। আমি যেতিয়া সেই ধমনীটো উপলব্ধি কৰিব পাৰিম, আমাৰ দীপ দীপ হৃৎপিণ্ডৰ আত্মাত যেতিয়া তাৰ ঝংকাৰ শুনিম, তেতিয়া প্ৰতি মুহূৰ্ততে আমি ন্যায়ৰ সপক্ষে, পোহৰৰ সপক্ষে আমি খোজকাঢ়িবলৈ সাহস পাম, আৰু সেই পোহৰ আৰু ন্যায়ৰ খোজেই আমাক আগুৱাই নিবলৈ যতন কৰিব। প্ৰথম কথা হৈছে যে আমি এজন ভাল মানুহ হ'ব লাগিব, আমি নিজকে ৰেছপনচিবল পাৰ্চন হিচাপে গঢ়ি তুলিব পাৰিব লাগিব, সমাজৰ সমষ্টিগত চিন্তাটো আমি আগুৱাই নিব পাৰিব লাগিব। মই সেইকাৰণে মই নিজে বিশ্বাস কৰোঁ যে মই জীৱনক উপলব্ধি কৰোঁ, জীৱনক মই স্মৰণ কৰোঁ, জীৱনক মই নিতৌ লালন পালন কৰোঁ, জীৱনক মই নিতৌ কৰ্ষণ কৰোঁ, জীৱিকাক নহয়। ছাৰ বহি আছে, জীৱিকাটোৱে ছাৰক এৰি থৈ গুচি গ'ল, জীৱনটোৱে এৰি থৈ যোৱা নাই কাৰণে আজিৰ তাৰিখতো তেওঁ তোমালোকক বহুকেইটা মূল্যৱান কথা কৈ গ'ল। সেইকাৰণে জীৱনৰ ৰঙেৰে সৈতে যদি দেশখনক চাব খোজা, জীৱনৰ ৰঙেৰে সৈতে যদি দেশখন প্ৰতিপালন কৰিব খোজা, তেন্তে মই ক'ম যে 2047 চনৰ ভাৰতবৰ্ষত গৌৰৱৰ হাঁহিত আৰু এটি ইতিহাস বিৰল হাঁহিৰ সংযোজন ঘটিব, যি হাঁহিৰ সংযোজনে সমগ্ৰ পৃথিৱীক ভাৰতবৰ্ষলৈ চাবলৈ বাধ্য কৰি তুলিব। ইয়াৰ বাবে আমি আমাৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাক আমি অধিক ত্বৰান্বিত কৰিব লাগিব। স্কিল ডেভেলপমেণ্ট কথা কোৱা হৈছে, উদ্যোগীকৰণৰ কথা কোৱা হৈছে, ৰেল সেৱাৰ আমি সাংঘাতিক ধৰণৰ বিকশিত কৰিব পৰা ব্যৱস্থা কৰিব। এইবোৰ কোনে কৰিব? এইবোৰ কৰিব লাগিব তোমালোকে, কাৰণ তোমালোক পৃথিৱীৰ ভৱিষ্যত প্ৰজন্মৰ সেই শক্তি, যি শক্তিক আমাৰ চামৰ দৰে মানুহে তোমালোকক তুলি তালি ডাঙৰ দীঘল কৰিবৰ কাৰণে যতন কৰিছে। দেশ এখনত থাকিব পোৱাটো ভাগ্যৰ কথা, কিন্তু স্বাধীন দেশ এখনত থাকিব পোৱাটো পৰম ভাগ্যৰ কথা। আৰু স্বাধীন দেশখন যদি বিকশিত দেশৰ শীৰ্ষ স্থানত দখল কৰে, তেনে পূৰ্ণিমাৰ জোনে, ৰ'দৰ পোহৰে আমাক জীৱনৰ কথা ক'ব, মাটিৰ কথা ক'ব, সভ্যতাৰ কথা ক'ব। মই ভাবোঁ মই য'ত থিয় হৈ আছোঁ, এই ঠাইত কাঠৰ এটা ষ্টেজ আছে, তাৰ তলত মাটি আছে, সেই মাটিত হৰদত্ত বীৰদত্তৰ যুদ্ধৰ কাহিনী আছে, ইয়াৰ স্বাধীনতা সংগ্ৰামৰ কাহিনী আছে। আমি খোজকাঢ়ি যাওঁতে স্বাধীনতা সংগ্ৰামৰ কথাবোৰ পাহৰি গ'লে নহ'ব। আমাৰ ককা আজু ককা পূৰ্বপুৰুষে অধিক শ্ৰম কৰি অসংখ্য ত্যাগৰ বিনিময়ত আমাৰ বাঞ্ছিত আত্মাৰ স্বাধীনতাক আমাৰ সমাজত চাল চলন কৰিবলৈ আমাক দি থৈ গৈছে। এই চাল চলন কৰিব যোৱা স্বাধীনতাৰ বাটটোক আমি যদি বিকলাংগ কৰোঁ, তেন্তে আমাৰ দুখত বিকলাংগ হ'ব। আৰু সেই বিকলাংগ চৰিত্ৰটো মই তোমালোকৰ পৰা কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে তোমালোকে শিক্ষিত হোৱাৰ লগে লগেই তোমালোক জ্ঞানী হ'বা। শিক্ষিত আৰু জ্ঞানীৰ মাজত পাৰ্থক্য আছে। গতিকে তোমালোকে সদায় মনত ৰাখিবা
যে সংখ্যাৰে পৃথিৱী জয় কৰিব যোৱা সন্তান তোমালোক নহয়। মননশীল বিদ্যালয়ত মানুহৰ শ্ৰমেৰে সৈতে মানুহৰ অমল উৎসৱ, এই কথাৰে সৈতে জীৱনক আদ্যৱন্ত কৰিব যোৱা তোমালোক একোটা শক্তি। ভাৰতবৰ্ষৰ স্বাধীনতাৰ আজি এই অমৃতকালত তোমালোকৰ সন্মুখত থিয় হ'বলৈ পায় আৰু এনেকুৱা এটা গুৰু গম্ভীৰ ঐতিহাসিক ভৱনত থিয় হ'বলৈ পায় মই নিজকে ধন্য মানিছোঁ। ইয়াৰ মাটিত হোৱা ৰাইজ মেল, ইয়াত মাটিত হোৱা কৃষক বিদ্ৰোহ, এই সকলোবোৰ তোমালোকৰ বুৰঞ্জী, এই সকলোবোৰ তোমালোকৰ ইতিহাস, এই সকলোবোৰ তোমালোকৰ সম্পদ। এই সকলোবোৰ সম্পদে তোমালোকক চহকী কৰিব, ধনী কৰিব আৰু মানুহৰ মাজলৈ লৈ যোৱাৰ দুৰন্তবাদ এটা দৃষ্টিনন্দনভাৱেই, নান্দনিকভাৱেই, ছন্দোবদ্ধভাৱেই, ছান্দসিক ৰূপেৰে আমাৰ হৃদয়ৰ অন্তপাশে সেই শ্লোগান ধ্বনিত হ'ব, যি শ্লোগান ভাৰত মাতা কি জয়। আৰু সেই ভাৰত মাতাৰ জয়ৰ শ্লোগানটো আমাৰ জীৱনৰ মূৰৰ ওপৰৰ মুকুট কৰিব পৰা কামটো তোমালোকে ভূগোল, বুৰঞ্জী, ইতিহাস, বিজ্ঞান, সমাজ বিজ্ঞান, এই সকলোবোৰ পাঠ্যক্ৰমৰ দ্বাৰা নিজক চহকী কৰি মোৰ দেউতাই হাল বোৱা পথাৰখনত পাজিখিৰে আঙুলিৰে সৈতে বীজ সিঁচা আৰু সেই বীজে পৃথিৱীৰ বক্ষফালি শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হোৱা আৰু এদিন ফলে ফুলে জাতিষ্কাৰ হৈ যে আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰে। এই পেটৰ ভোকৰ আকাশ ই অকল খোৱা বস্তুৰ কথা মই কোৱা নাই, সাংস্কৃতিক জীৱনবোধৰ কথা কৈছোঁ, সাহিত্যৰ কথা কৈছোঁ। মই দেশখন স্বাধীন হোৱাৰ পিছত 1962 চনৰ যুদ্ধ আৰু 1965 চনৰ যুদ্ধ দেখিছোঁ মানে পঢ়িছোঁ। 71 চনৰ যুদ্ধ আমি সৰু যুদ্ধই কেতিয়াও কাকো ক'তো সহায় নকৰে। যুদ্ধত কোনো প্ৰজা জয়ী নহয়, যুদ্ধত জয়ী হয় কেৱল ৰজা। তেজ ৰঙা পতাকাখন মূৰৰ ওপৰত উৰাই ৰজাই মৰিশালীত চিতাত জুই দিয়া ৰং চাই আনন্দ কৰে আৰু সেই মৰাশবোৰৰ ওপৰত ৰজাৰ সিংহাসন নিকপকপীয়া হৈ যায়। যুদ্ধত কোনো জয়ী নহয়। সেইকাৰণে মই ক'ব খুজিছোঁ যে বাৰুদ সৰ্বস্ব ধাতৱ হুঁচিয়াৰীৰ জীৱনকালত ৰক্ত থকা সেই শক্তি কলা ডাৱৰবোৰ জীৱনৰ বুকুৰ পৰা উলিয়াই দিব লাগে। আমি যুদ্ধ বেয়া পাওঁ, গতিকে আমি শিকিছোঁ যুদ্ধই কি কৰিছে, শিকিছোঁ যুদ্ধই কি দেখুৱাইছে সেয়াও দেখিছোঁ। গতিকে আমি যুদ্ধৰ বিৰুদ্ধে গৈ বিজ্ঞানৰ বাটেৰে সমাজৰ জীৱনবোধক মানৱীয় প্ৰমূল্যৰে অতি তীক্ষ্ণভাৱে ডেকা শক্তিৰ জীৱনৰ ভৰিৰ পৰা মূৰলৈ বৈ থকা সাংস্কৃতিক শোভাযাত্ৰাৰে আমি পৃথিৱীৰ বুকুলৈ লৈ যাব লাগিব। তেহে এইখন দেশ আমাৰ বাবে অতুল্য দেশ হ'ব, আমাৰ বাবে অতুল্য স্বদেশ হ'ব। এই অতুল্য দেশ আৰু অতুল্য স্বদেশৰ গংগা পানীত তিতা মোৰ কথা বতৰাবোৰ মই তেনেকৈ মোৰ বুকুৰ মাজেৰে চাব খোজোঁ আৰু সেই কামটো তোমালোকে কৰিব পাৰিব লাগিব। মই ভাবোঁ 2047 চনত বৃহৎ উদ্যোগ হ'ব। আমি দুখনকৈ বিশ্বযুদ্ধই আমাৰ পৃথিৱীক জোকাৰি যোৱাৰ পিছত উদ্যোগীকৰণৰ বিশাল বাট এটাই আমাক সাবতি ধৰিলে। আমি প্ৰগতিৰ যথেষ্ট দূৰলৈ আগুৱাই গ'লোঁ আৰু 1947 চনৰ পৰা আজিৰ তাৰিখলৈকে ভাৰতবৰ্ষই বিভিন্ন স্তৰে বিভিন্ন পৰ্যায়ত যিবোৰ উন্নতি কৰিছে, সেই উন্নতি কৰাৰ কাৰণেই আমি আজি শীততাপ নিয়ন্ত্ৰিত এটা গৃহত বহি ভাৰতৰ বন্দনা কৰিছোঁ। যি জাতিয়ে নিজৰ বন্দনা কৰিব নাজানে, যি জাতিয়ে নিজৰ জীৱনক চাব নাজানে, যি জাতিয়ে মাতৃভাষাক অৱহেলা কৰে, সেই জাতি পৃথিৱীৰ কোনো কাৰণতে কোনো প্ৰান্ততেই কেতিয়াও চহকী হ'ব নোৱাৰে। মই স্বাধীনতাৰ কথা কওঁতে আজিৰ পৰা 17-18 বছৰমানৰ আগত এটা ইংৰাজীত প্ৰবন্ধ পঢ়িছিলোঁ। এজন ব্ৰিটিছ লেখকে লিখিছিল আৰু সেই প্ৰবন্ধটোত কোৱা হৈছিল যে, মই অসমীয়া জাতিৰ কথা কৈ আছোঁ, যে অসমীয়া জাতিৰ জীৱনকাল ভাবিত, প্ৰভাৱিত, ৰূপান্তৰৰ বাটেৰে পৰিৱৰ্তনৰ নতুন দিগন্তৰ ফালে আকৰ্ষিত গুৰু শংকৰ, গুৰু মাধৱৰ জীৱনৰ খোজবোৰে এই জাতিটোক স্বাৱলম্বী কৰি ৰাখিছে, স্বাভিমানী কৰি ৰাখিছে। যেতিয়ালৈকে অসমীয়া জাতিয়ে গুৰু শংকৰ, গুৰু মাধৱক বুকুত ৰাখিব, তেতিয়ালৈকে পৃথিৱীৰ কোনো প্ৰান্তৰ কোনো শক্তিয়ে অসমীয়া জাতিক নিঃশেষ কৰিব নোৱাৰিব। খুব ভাল লাগিলে প্ৰবন্ধটো পঢ়ি।
প্ৰবন্ধটোৰ পিছৰ দফাত আকৌ পঢ়িলোঁ, মনটো বিমৰ্ষ লাগিল যে যিদিনাখন অসমীয়া যাতে গুৰু শংকৰ আৰু গুৰু মাধৱক পাহৰি যাব, সেইদিনাখন পৃথিৱীৰ কোনো প্ৰান্তৰ কোনো শক্তি অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰিব। আমি বহল অৰ্থত যদি ভাৰতবৰ্ষলৈ এই কথাটো লৈ যাওঁ, তেন্তে পৃথিৱীৰ কোনো প্ৰান্তৰ কোনো শক্তিয়ে যাতে ভাৰতবৰ্ষক নিঃশেষ কৰিব নোৱাৰে, ৰঙা চকুৰে চাব নোৱাৰে। আমাৰ কাম আৰু কামবোৰত গৌৰৱ অনুভৱ কৰি তেওঁলোকে আমাৰ ওচৰত মূৰ দোৱাই, মই অনাবৰতে সকলো দেশক মূৰ দোৱা বুলি নকওঁ, যদি মই মূৰ দোৱালে মোৰ দেশখন স্বাৱলম্বী হৈ যায়, তেতিয়াহ'লে মই তাত মূৰ দোৱাম, কিন্তু উপৰ্যুপৰি বাৰে বাৰে মই মূৰ নোদোৱাম। সেই বিশ্বাস আৰু শক্তিটো নৱপ্ৰজন্মই বুকুত ল'ব লাগিব। গতিকে বৰ বিশেষ আৰু মই কথা নকওঁ, মই এটা কথাই ক'ম যে স্বাধীনতাৰ আমাৰ বাটত আমি ঢেকীয়াজুলিৰ গণহত্যা দেখিছোঁ, বহমপুৰৰ গণহত্যা দেখিছোঁ, আমি নগাঁৱৰ গণহত্যা দেখিছোঁ, আৰু মোৰ ককা আজু ককাই নলঘুলিত, কামৰূপ জিলাৰ নলঘুলিত ৰেল বগৰাই দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ মিত্ৰ শক্তিৰ সেনাক লৈ যোৱা এখন ৰেল বগৰাই 700জন আমেৰিকানৰ ব্ৰিটিছ সৈন্যক হত্যা কৰিছিল। সেই যে অসীম ত্যাগ আৰু সাহস আৰু কষ্ট, এই কষ্টৰে তেওঁলোকে যি স্বাধীনতা আনি দিছিল আমালৈ, এই স্বাধীনতাক যদি আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ, প্ৰাণৱন্ত কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে জ্যোতি ককাইদেৱে কোৱাৰ দৰে মই কত পৰ্বতৰ কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ, হিলদল ভাঙি বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ। তেতিয়া এই পাহাৰ পৰ্বতৰ মাজেৰে জ্যোতি ককাইদেৱে বোৱাই অনা বিভিন্ন নিগোষ্ঠীয় মানুহৰ সাংস্কৃতিক জীৱনবোৰ, ঐতিহ্য চেতনা, এইবোৰক আমি দেখা নাপাম। লুইতখন বংগোপসাগৰলৈ ধাবিত নহ'ব। গতিকে বংগোপসাগৰলৈ যদি লুইত ধাবিত হ'ব লাগে, তোমালোক শিক্ষিত হ'ব লাগিব, তোমালোক সচেতন হ'ব লাগিব, আৰু তোমালোকৰ জীৱনবোধত জাতীয় প্ৰেম আৰু দেশপ্ৰেম খুব সাংঘাতিক ধৰণে থাকিব লাগিব। আৰু সেই দেশপ্ৰেমৰ চিন্তাই তোমালোকক পৃথিৱীৰ মানুহ কৰি তুলিব। তোমালোকে ঈগল পক্ষীৰ নাম শুনিছা সকলোৱে। যেতিয়া বৰষুণ দিয়ে সকলো চৰাই নিজৰ বাহলৈ গুচি যায়, কিন্তু ঈগল পক্ষীয়ে ডাৱৰ আৰু বৰষুণক অতিক্ৰম কৰি অন্তৰীক্ষত প্ৰৱেশ কৰে, আৰু তাত তেওঁলোকে মুক্ত বিচৰণ কৰে। এই ঈগল পক্ষীৰ চৰিত্ৰটো তোমালোকে ল'ব পাৰিব লাগিব। আমাৰ গোস্বামীদেৱে পক্ষীৰ কথা কৈ গৈছে, ময়ো আজি পক্ষীৰ কথা কওঁ। আবেলি পৰত যেতিয়া চোতালত বহি থাকোঁ, তেতিয়া উৰি যোৱা চৰাই মুক্ত ডৌকা দুখন দেখিলে মোৰ হৃদয়ত বিশ্বাস জন্মে যে চৰাইকেইটাই নিজৰ বাঁহ পাব, আৰু চৰাইকেইটাই বাঁহ পোৱাৰ তাৰ শক্তিটো তেওঁৰ মুক্ত ডৌকা দুখনত ই প্ৰভাৱিত হৈ আছে। এইখিনি কথা মই তোমালোকক ক'লোঁ, আৰু ৰঙিয়া মহকুমাৰ দেৱাশিষ গোস্বামীৰ প্ৰমুখ্যে সকলো বিষয়াক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে এই অনুষ্ঠানটো কেৱল অনুষ্ঠানৰ নামত কৰা নাই বুলি মই অনুভৱ কৰিছোঁ। ই আমাৰ ভাবিকালৰ সুন্দৰ পৃথিৱীৰ নৱপ্ৰজন্মক ভাৰতবৰ্ষক চাবৰ কাৰণে, ভাৰতবৰ্ষক শিকিবৰ কাৰণে, ভাৰতবৰ্ষক স্বাৱলম্বী কৰিবৰ কাৰণে তেওঁলোকে এই কামটো কৰিছে বুলি মোৰ বিশ্বাস। আৰু ইয়াৰ ত্বৰান্বিত গতিটো আদ্যৱন্ত হৈ থাকক, আৰু এই আদ্যৱন্ত শক্তিটোৱে মোৰ ল'ৰা ছোৱালীক মহাত্মা গান্ধীয়ে কোৱাৰ দৰে গাঁৱলৈ উভতি যাওঁ। আৰু এটা কথা যে দেশ স্বাধীন হোৱাৰ পিছত যঁতৰত যেতিয়া সূতা কাটিছিল মহাত্মা গান্ধীয়ে, জৱাহৰলাল নেহৰুৱে মহাত্মা গান্ধীক অলপ তাচ্ছিল্য সুৰত যঁতৰৰ কথা কৈছিল। তেতিয়া মহাত্মা গান্ধীয়ে এখন চিঠি লিখিছিল, আৰু সেই চিঠিত তেওঁ যঁতৰৰ কথা কৈছিল। তেওঁ কৈছিল যে নেহেৰু, যঁতৰ মানে বিজ্ঞান, ই তুৰন্ত এটা চকৰি, তুমি যদি এইটো যঁতৰত সূতা কাটাই বুলি ভাবিছা, তেতিয়াহ'লে তোমাৰ ধাৰণা ভুল আছে। এই যঁতৰৰ দুৰন্ত বিজ্ঞানৰ চক্ৰটোৱেই ভাৰতবৰ্ষক বৃহৎ উদ্যোগ, ভাৰতবৰ্ষক বৃহৎ বিজ্ঞানৰ দিশলৈ লৈ যাব। আৰু সেয়ে মই কৈছোঁ যে গাঁৱত যি আছে চহৰত সেয়া নাই। গতিকে গাঁৱলৈ উভতি যোৱা, গাঁৱৰ মাটিত থকা আমাৰ সনাতন প্ৰমূল্যৰ বৈষ্ণৱ বিনয় বচনৰ বুকুত নামঘৰৰ থাপনাৰ আগত জ্বলি থকা মিঠাতেলৰ চাকিৰ ঢিপ ঢিপ হৃৎপিণ্ডৰ আধ্যাত্মিক শক্তিটোক উপলব্ধি কৰিবলৈ যত্ন কৰা। তোমালোকে নামঘৰৰ থাপনাৰ আগত এটা সৰু বিজুলী বাতিৰ চাকি জ্বলে, চুইচ দিয়ে, ধিমিক ধামাকৈ জ্বলে, তাৰ পোহৰলৈ তোমালোক ধাবিত নহ'বা।
কাৰণ কোটি কোটি বিজুলী বাতিৰ পোহৰেও থাপনাৰ আগত জ্বলি থকা মিঠাতেলৰ চাকিৰ আধ্যাত্মিক বন্দনাক কোনো কাৰণতেই কিনিব নোৱাৰে। তোমালোক মিঠাতেলৰ চাকিৰ আধ্যাবন্ত শক্তি হোৱা আৰু সেই শক্তিৰে সৈতে তোমালোকে ভাৰতবৰ্ষক চাবলৈ শিকা, যি পোহৰৰ শক্তিত আধ্যাত্মিক ৰং আছে, সাংস্কৃতিক ৰং আছে, আৰু সেই গুণেৰে সৈতে এয়াই মোৰ শংকৰ গুৰুৱে, এয়াই মোৰ কীৰ্তনে পঢ়িলে, আই মোৰ মাধৱে বৰগীত গালে, এয়াই মোৰ সেৱাৰ বঢ়াটোতা, খেমিবা আই মাতৃ, আই মোক দুখীয়া নিচলা বুলি। দুখীয়া নিচলা মানে টকা পইচাৰ দুখীয়া নিচলা কৰে, মানে বিনয়ৰ দুখীয়া। এই বিনয়ৰ দুখীয়া যি মানুহে বুকুত ল'ব, সি এই পৃথিৱীৰ চহকী মানুহ হ'ব। এইখিনি কথাৰে সৈতে মই সকলোকে পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ। আৰু মই যিখিনি পাৰিছোঁ, দেশখনক যেনেদৰে চাইছোঁ সৰুৰে পৰা, মোৰ গাঁৱতো কেইবাজনো মুক্তিযোদ্ধা আছে, আৰু তেওঁলোকে যেতিয়া তিৰংগা পতাকা উৰুৱাই, আইৰ চাদৰৰ আঁচলত ধৰি সেই তিৰংগা পতাকা একদম প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ পৰা আমি উৰুৱা চাবলৈ গৈছিলোঁ। সেই স্মৃতিয়ে আজি মোক খুন্দা মাৰি ধৰিছে। মোৰ স্মৃতিৰ এলবামত সেইবোৰ সযত্নে ৰাখি থৈছোঁ, আৰু আজিৰ সভাখনো নৱপ্ৰজন্মৰ ভাৰতবৰ্ষক সজাব যোৱা এক ডেকা শক্তিক মই স্মৃতিৰ এলবামত সযত্নে ৰাখি থ'ম, আৰু এইখন মোৰ জীৱনৰ কাৰণে এখন উল্লেখযোগ্য সভা বুলি অনুভৱ কৰি মই সকলো আলোচককে, সঞ্চালকক পুনৰ এবাৰ নমস্কাৰ জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ।